নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। তো আজি মোৰ এইটো প্ৰথম ব্লগ হয়, তো কেনেকুৱা হৈছে জনাব। আৰু থাম্বনেইলটো চাই গম পাইছে আপোনালোকে মই ক'ত যাব ওলাইছোঁ। তো মই ৰাজীৱ দাক পোনপ্ৰথমবাৰৰ বাবে লগ কৰিব ওলাইছোঁ আৰু মই ৰাস্তাতে আছোঁ বৰ্তমান। মোৰ লগত যাব ভাইটি দুটামান, সৌৰভ হয়, লিবাছ, শান্তনু। তো আমি চাৰিটা যাম এতিয়া ৰাজীৱ দাৰ ওচৰলৈ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো যিহেতু প্ৰথম হয় গতিকে অকণমান চবেই শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিচাৰি পোৱা নাই আৰু কোনো ৰিচিভ কৰা নাই। লগ পাম শেষত নাজানো আৰু ৰাস্তাও প্ৰমাণ হয় আপোনাক দেখুৱাই দিছোঁ কেনেকুৱা ৰাস্তা। সেই ভিডিঅ'বিলাকত তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকত একো অৰ্থ নাই বা একো নলেজ নাই বা একো জ্ঞান নাই বা এনেই ঘৰত থকা এনেই কিবা এটা বনাই দি দিয়ে। কিন্তু লাখ লাখ ভিডিঅ'টো সেইবিলাক ভিডিঅ'তে আহি আছে, সেইবিলাক ভিডিঅ'তে আহি আছে। তো আল্টিমেটলি মদটো বেয়া বুলি জানিও আমি যেনেকে খাই আছো, সেই ভিডিঅ'বিলাক বেয়া বুলি জানিও ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ বুলি কয়। তেওঁলোকক কি লাগে? ভিউজ লাগে। যি ভিডিঅ'ত ভিউজ আহিব তেওঁলোকে সেইটোৱে বনাব। সেইটো যিয়ে নহওক, সি যেনেকা ভিডিঅ' হওক, সি সাধাৰণ ভিডিঅ' হওক, সকামতা ভিডিঅ' হওক, যিয়ে নহওক, সি যদি ভিউজ আহে সি সেইটো বনাবই, কথা নাই। মানুহে চাই আছে কথাটো তেনেকুৱাই হয়, খালি চবৰে মতৰ বেলেগ হয়। তো দাদাক আৰু এটা কথা সুধো, দাদাই কিবা কৰে নেকি? কি কৰে? চাকৰি কৰে? মই এটা সময়ত লখিমপুৰ ষ্টেট বেংকত কাম কৰিছিলোঁ, কণ্ট্ৰেকচুৱেল নিচিনা আৰু মানে পাৰ্মানেণ্ট নহয়। তাৰপিছত যাৰ য'ত যিটো মন ভাল লাগে মানে সেই ৰাতিপুৱা 8টাৰ পৰা ৰাতি মানে তোমাৰ সেই 5টা-6টা বজালৈকে বন্দী হৈ থাকি কাম কৰি থাকি ভাল নালাগে আৰু কাষ্টমাৰৰ লগত বহুত কাজিয়া কৰিবলগীয়া হয় ষ্টেট বেংকত বহুত।
ৰাজীৱ দা কিবা এটা কৈ দিয়ক আৰু প্ৰথম কথা কেমেৰাটো অতিকে ধুনীয়া এইটো কি কি মোবাইল হয় এইটো পকো বৰ ধুনীয়া কেমেৰাটো বা যি কি নহওক আমাৰ এই মাৰ্কছ ভাইটিলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ আমাৰ ওচৰলৈ অহাৰ কাৰণে আৰু বহুত বেছি শুভকামনা জনাইছোঁ তেওঁ যিটো মনোকামনা লৈ এই ইউটিউব চেনেলটো খুলিছে এই তেওঁ যাতে সকলোখিনি ছাকচেছ হয় সকলোখিনি যাতে পায় তেওঁ বিচৰা সকলো পায় তাৰে কামনা কৰিছোঁ আৰু আপোনালোকে এই চেনেলটোত দিয়া যিবিলাক তেওঁ ব্লগছবিলাক চাই যদি ভাল পায় আপোনালোকে তেনেহ'লে লাইক কৰি দিব কমেণ্ট কৰিব ভাল হৈছে নে বেয়া হৈছে আৰু চেনেলটোত যদি আপোনালোকে নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি কিনাৰতে থকা বেল বটনটো টিপি দিব ভাইটিলে আপোনাৰ পৰা বহুত বেছি শুভেচ্ছা ধন্যবাদ আৰু দাদাৰো ইউটিউব চেনেল আছে লোকিষ্ট নহয় জানো চবেই চাইছে চাগে হ'লে যদি নাই দাদাৰটো ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই আকৌ পৰিচয় কৰি নিদিব আৰু চবেই চিনি পায় এজন চাব তো এতিয়া দাদাৰ পৰা বিদায় মাগিব লাগিব হয় নহয় দাদা গৈ থাকোঁ ঠিক আছে তো ৰাজীৱ দাক লগ কৰি খুবেই ভাল লাগিল আৰু তেওঁ বহু কথাই ক'লে আৰু বহু কথাই বুজালে আৰু মানুহজনৰ লগত কথা পাতি সঁচাই বহুত ভাল লাগিল বহুত কমেডিও কৰে কথাৰ মাজে মাজে কমেডিও কৰে তো এইখিনি বহুত ভাল লাগিল আৰু বতৰো ডাৱৰীয়া তো ঘৰলৈ গৈ আছোঁ আৰু বেছি ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ আৰু বহুত তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু যদিহে ভাল লাগিলে কমেণ্ট কৰিব অলপ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে